हेलो फ्रेंड्स मिडुस्मितास किचनলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছো আৰু আজি ৰেচিপিটো হৈছে মুৰি ঘন্ট ৰেচিপি। মুৰি ঘন্টটো আমি কেনেদৰে বনালো আপোনালোকৰ আগত শেয়াৰ কৰো। তেতিয়াহলে বলকচোন ভিডিওটো আৰম্ভ কৰো। ভিডিওটো শেষলৈকে চাই থাকিব আৰু শেষত আপোনালোকে মন্তব্য কৰিবলৈ নাপাহৰিব ভিডিওটো কেনেকুৱা লাগিলে। মই এটা ডাঙৰ সাইজৰ বিলাহী কাটি লৈছো। এটা মই ডাঙৰ সাইজৰ পিয়াজ কাটি লৈছো। মই দীঘলকৈ পিয়াজটো কাটি লৈছো। তাৰ পাছত লৈছো মই অকনমান জহা চাউল। আপোনালোকে জহা চাউলৰ সলনি বেলেগ চাউলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু জহা চাউলৰ যেটো টেষ্ট হেতু বিৰাটেই ভাল লাগে। এটা মিডিয়াম সাইজৰ আলু কাটি লৈছো। আদা আৰু নহৰুৰ পেষ্ট অকন বনাই লৈছো। কাজু লৈছো, কিশমিশ, ইলাচি আৰু অকনমান দালচেনি লৈছো। এতিয়া মই এখন কেৰাহী গৰম কৰিবলৈ দিছো আৰু কেৰাহীখন গৰম হোৱাত মই 3 চামুচ মিঠাতেল দিছো আৰু তাতে এতিয়া মই যিখিনি জহা চাউল লৈছিলো সেই জহা চাউলখিনি অকনমান ফ্ৰাই কৰি লম। আপোনালোকে ইচ্ছা কৰিলে ইয়াত ঘি অকনমান দিও চাউলখিনি ফ্ৰাই কৰিব পাৰে, কিন্তু মই আজি মিঠাতেলতে বনাইছো। এতিয়া মই চাউলখিনি এনেদৰে অকনমান 2 মিনিট সময়ৰ কাৰণে ভাজি লম। আপোনালোকে 2 মিনিটতকৈ বেছি সময় ভাজি নাথাকিব, তেতিয়া কিন্তু খাবলৈ বেয়া হ'ব চাউলখিনি। আমাৰ চাউলখিনি ভজা প্ৰায় হৈ গৈছে। এতিয়া আমি চাউলখিনি নমাই ৰাখিম। আপোনালোকে কিন্তু ইয়াতকৈ বেছি ভাজি নাথাকিব, তেতিয়া কিন্তু খাবলৈ বেয়া হ'ব। এতিয়া মই কাটি থোৱা আলুখিনিও অকমান ফ্ৰাই কৰি লম। আলুখিনিও মই 2 মিনিট সময় ফ্ৰাই কৰিম, তাতকৈ বেছি ফ্ৰাই নকৰোঁ। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে আলুখিনি বইল কৰি ল'বও পাৰে। বইল কৰি ল'লে আমাৰ সময়টো কম লাগে, কিন্তু আপোনালোকে এনেকৈ ফ্ৰাই কৰি ল'বচোন, তেতিয়া কিন্তু টেষ্টটো অলপ বেলেগ লাগে। এতিয়া আমাৰ আলুখিনি ফ্ৰাই কৰাও হৈ গৈছে। আলুখিনি এতিয়া মই নমাই ল'ম বাটি এটাত। এতিয়া মই একেখিনি তেলতে মাছৰ মাথা কেইপিচ ফ্ৰাই কৰি ল'ম। মই সৰু সৰুকৈ 3 পিচ কৰি লৈছোঁ আৰু এপিচ মই মাছো লৈছোঁ। আৰু এইখিনি মই হালধি আৰু নিমখ সানি আধা ঘণ্টামান মেৰিনেট কৰি থৈ দিছিলোঁ। মই এতিয়া মাছৰ মাথা কেইপিচ আৰু মাছ পিচ ভালদৰে ফ্ৰাই কৰি ল'ম। আপোনালোকে অকল মাছৰ মাথা দি বনাবও পাৰে, কিন্তু মই মাথা কম আছিল কাৰণে লগতে এপিচ মাছো দি দিছোঁ। এয়া মোৰ ভালদৰে মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই এইখিনি উলিয়াই ল'ম। মই মাছ ফ্ৰাই কৰা তেলখিনিতে অকনমান তেল যোগ কৰি লৈছোঁ আৰু তাতে দি দিছোঁ মই এটা তেজপাত মাজেদি ফালি দিছোঁ। এনেদৰে দিলে তেজপাতৰ সুগন্ধটো বৰ ধুনীয়া ওলায়। আৰু এটা শুকান জলকীয়া দি দিছোঁ আৰু তাতে মই অকনমান যোগ কৰিম চেনি। তেলতে চেনিখিনি দি দিলে কিন্তু কালাৰটো বিৰাটেই ধুনীয়া উঠে। আৰু ইয়াতে দিম মই দালচেনি আৰু ইলাচি। আপোনালোকে ইচ্ছা কৰিলে ইয়াত লং আৰু দুটামান আপোনালোকে জালুকৰ গুটিও ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত নাছিল, মই সেইবাবে দিয়া নাই। এতিয়া গোটেইখিনি ভালদৰে এবাৰ লৰাই দিছোঁ আৰু এতিয়া মই ইয়াতে যোগ কৰিম কাটি থোৱা পিঁয়াজখিনি। এইখিনি এতিয়া মই ইয়াতে যোগ কৰি দিম আৰু মই পিঁয়াজখিনি অকণমান গোল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি যেতিয়া গোল্ডেন ব্ৰাউন কালাৰ হ'ব তেতিয়া আমি বাকীখিনি দি যাম। এতিয়া ইয়াতে মই কাটি ৰখা বিলাহীখিনি দি দিছোঁ, কিন্তু ইয়াৰ আগতে মই ইয়াতে নহৰু আৰু আদাৰ পেষ্টটো অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু হালধি দি লৈছিলোঁ, কিন্তু সেই ক্লিপটো মোৰ ৰেকৰ্ড নহ'ল। মই ৰেকৰ্ড হৈ আছিলে বুলি ভাবিলোঁ। তাৰপাছতে বিলাহীখিনি দি এনেদৰে অকণমান মই মিলাই লৈছোঁ। মই এতিয়া ইয়াতে দি দিম নিমখ। এইখিনি সময়তে যদি নিমখ দিয়া তেতিয়া বিলাহীখিনি ভালদৰে সিজে। এতিয়া মই সোৱাদ অনুসৰি নিমখ দি লৈছোঁ আৰু এতিয়া মই বিলাহীখিনি ধুনীয়াকৈ ভাজি ল'ম। 2 মিনিটমান সময় মই বিলাহীখিনি এনেদৰে ভাজি থাকিম। এয়া 2 মিনিটৰ পাছত আমাৰ বিলাহীখিনি ভালদৰে সিজি গৈছে। এয়া আমাৰ বিলাহীখিনি ভালদৰে সিজি গৈছে। এতিয়া আমি ইয়াতে যিখিনি আমি জহা চাউল অকণমান ভাজি লৈছিলোঁ সেই জহা চাউলখিনি ইয়াতে এতিয়া মই যোগ কৰি দিম আৰু গোটেইখিনি এতিয়া আমি 1 মিনিটমান সময়ৰ কাৰণে ভাজি থাকিম। জহা চাউলখিনি ভজা 1 মিনিট হৈ গ'ল। এতিয়া আমি যিখিনি আলু ফ্ৰাই কৰি থৈছিলোঁ সেই আলু ফ্ৰাইখিনিও একেলগে দি দিম আৰু এইখিনিও এতিয়া ভালদৰে আমি ভাজি ল'ম।
1 মিনিটমান সময়ৰ কাৰণে। এইখিনি আমাৰ ভজা 1 মিনিট হৈ গৈছে। এতিয়া আমি এইখিনি 2 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম। 2 মিনিটৰ পাছত আমাৰ চাউল আৰু আলুখিনি সিজিবলৈ আৰম্ভ কৰিছে। এতিয়া আমি এইখিনিতে পানী যোগ কৰি দিম। পানীটো আপোনালোকে নিজৰ হিচাপত যোগ কৰিব, যাতে চাউল আৰু আলুখিনি সিজি যায় সিমানটো জোখত আপোনালোকে পানীখিনি যোগ কৰি দিব। পানীখিনি উতলিবলৈ আৰম্ভ কৰাত আমি মাছৰ মাথা কেইফাল আৰু মাছ পিচ ইয়াতে যোগ কৰি দিছোঁ আৰু ভালদৰে এবাৰ লৰাই ঢাকি ৰাখিম 5 মিনিটৰ কাৰণে। 5 মিনিটৰ পাছত যেতিয়া ভালদৰে উতলিবলৈ আৰম্ভ কৰিলে তেতিয়া আমি আধা চামুচ গৰম মছলা দি দিছোঁ আৰু ভালদৰে এবাৰ লৰাই লৈছোঁ। এতিয়া আমি মাছৰ মাথাখিনি ভাঙি ভাঙি দিম। মাছৰ মাথাখিনি ভাঙি দিলেহে মুড়ি ঘণ্টটোৰ টেষ্টটো বেছি ভাল লাগে। এনেদৰে এতিয়া ভাঙি ভাঙি দিছোঁ আৰু মই এবাৰ আলুটোও চেক কৰি লৈছোঁ ভালদৰে হৈছে নে নাই। আমাৰ আলুটো সিজিবলৈ আৰম্ভ কৰিলে। এতিয়া আমি আৰু 1 মিনিটমান সময় ঢাকি ৰাখি দিম যাতে মছলাটো ভালদৰে সোমাই যায়। এয়া আমাৰ মুড়ি ঘণ্ট ৰেডি হৈ গ'ল। সকলোখিনি ভালদৰে সিজিলে। এতিয়া আমি এইখিনি নমাই ৰাখিম। আমাৰ আজিৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এনেদৰে যদি মুড়ি ঘণ্ট ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব, বিৰাটেই টেষ্টি খাবলৈ। আৰু যদি ভাল লাগিলে এটা লাইক নিশ্চয়কৈ কৰিব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকক লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।